বেশি সর্বেশ বড় করে দিলা না দুই বছর পিছত ঈদগাহ ময়দানত নামাজ পঢ়ে কেনেকুৱা লাগে? হয় আজি 2022 চনত 2 বছৰ প্ৰায় মানে 2 বছৰ পিছতে চাৰিটা ঈদ মানে আমি সমূহীয়াভাৱে নামাজ পঢ়িব পৰা নাই। 2 বছৰ পিছত আমি সমূহীয়াভাৱে নামাজ ঈদুল ফিতৰৰ নামাজ আদায় কৰিলোঁ। যিখিনি আমাৰ ঈদগাহ ময়দানত মানুহ হ'ব বুলি ভাবিছিলোঁ তাতকৈ বহুত গুণে মানুহ বেছি হৈছে। সবে মিলি একেলগে ঈদুল ফিতৰৰ নামাজ আদায় কৰিলোঁ। ইয়াতে আমাৰ ভাইজানো আছে। 2 বছৰ পিছত নামাজ পঢ়ি ঈদগাহ ময়দানত নামাজ পঢ়ি কেনেকুৱা লাগে? হয়, কথাটো উল্লেখীয় আৰু লক্ষণীয়, কাৰণ যোৱা 2 বছৰ আমি ঈদুল ফিতৰ ঈদুল আজহা একো পালন কৰিব পৰা নাই। এইবাৰ 2022 চনত সুন্দৰকৈ আমি ঈদুল ফিতৰ পালন কৰিলোঁ। তাৰ কাৰণে আমি ভিতৰৰ পৰা অন্তৰেৰে মানে বহুত মানে হেঁপাহ এটা পাইছোঁ আৰু শান্তি লাগিছে, কাৰণ প্ৰাকৃতিক দুৰ্যোগ আহিবই আৰু এইটো ঈদত আমি আল্লাহৰ ওচৰত ভালকৈ দোৱা কৰিছোঁ যাতে পুনৰাই আমাৰ এই বিগত 2 বছৰ গৈছে যে তেনেকুৱা দিন চাব নালাগে। সেইকাৰণে আমি আল্লাহৰ ওচৰত দোৱা খুজিছোঁ আৰু ভৱিষ্যতে যাতে আমি ভালদৰে সুকলমে ঈদুল আজহা ঈদুল ফিতৰ আদি যিবিলাক ধৰ্মীয় উৎসৱ আছে, খালি ঈদ আৰু ঈদ নহয়, আমাৰ জাতীয় উৎসৱ বিহু আছে, লগতে বিহু যাতে আমি ভালদৰে পালন কৰিব পাৰোঁ, কোনো যাতে বাধা বিঘিনি প্ৰাকৃতিক হওক নেচাৰেলি হওক আৰু আননেচাৰেলি হওক যেনেকুৱা হওক কোনো বাধা নাহে, এই কামনাৰে মানে আমি আজি ঈদ পালন কৰি ভাল লাগিল। আৰু নামাজ পঢ়লে কি পৰিৱৰ্তন কি দেখা পালে? পৰিৱৰ্তন এইখিনি আলহামদুলিল্লাহ আল্লাহ লাখ লাখ শুকৰিয়া, কিয়নো আমি যোৱা 2 বছৰ আগত যিখিনি ঈদ কৰিছিলোঁ, ঈদৰ সময়ত আচলতে ঈদৰ 2টা পাৰ্ট হয়, এটা নামাজ হয় আৰু এটা খুতবা হয়। কিন্তু আমি মুছলিমবিলাকো দেখা পাইছোঁ প্ৰায়ে মানে যোৱা ঈদবিলাকক যে নামাজ পঢ়াৰ পিছত মানে নামাজখিনি আদায় কৰাৰ পিছত খুতবা শুনিবলৈ মানে ধৈৰ্য নাথাকে, মানুহ উঠি যায়। কিন্তু ধন্যবাদ মুছলিমসকলক আৰু ধন্যবাদ আল্লাহকো যে আল্লাহে তৌফিক দান কৰিছে আৰু মুছলিমসকলে ধৈৰ্য সহকাৰে টোটেল খুতবাৰ পিছত অলপ বয়ানো হৈছে, ধাৰ্মিক বয়ানো হৈছে। এই বয়ানখিনি শুনি মনোনাত কৰিহে মানুহ লাহে লাহে এটা এটাকৈ গৈ আছে। ধন্যবাদ। ঠিক আছে।